ৰিলেশ্যনশ্বিপ এটা তেনেকুৱা নহয়, বুজি পাবই লাগিব ইজনে সিজনক। বৈবাহিক জীৱন এটাত যেতিয়া সংঘাত হয়, নতুনকৈ বিবাহিত, লাগিলে সেয়া লাভ মেৰেজৰ পিছতে হওক বা এৰেঞ্জ মেৰেজে নহওক, ছোৱালীজনীয়ে ঘৰলৈ ফোন কৰিব যে এনেকুৱা হৈছে, এনেকুৱা প্ৰব্লেম হৈছে। ঘৰৰ মানুহে কি ক'ব, কেইদিনমান এডজাষ্ট কৰ, গম পাই যাবি, চব হ'ব, বা কাজিয়া হ'ব পাৰে। তাতকৈ এটাই ষ্টেপ ল'ব লাগে, ছোৱালীজনীয়ে ভালকৈ কথাখিনি কৈ দিব লাগে যে এইটো কাম মোৰ দ্বাৰা নহয়, এইটো কাম মই কৰিব নোৱাৰোঁ। ৰিলেশ্যনশ্বিপ এটা তেনেকুৱা নহয়, বুজি পাবই লাগিব ইজনে সিজনক। চবেই অজুহাত দি দিয়ে, মোৰ ভাল পোৱা, মোৰ প্ৰেম, কিবা কিবি ধেৰ ক'ব পাৰে। নহয়, প্ৰেম ভাল পোৱা কি, এটা ৰেচপেক্ট, ইকুৱেলিটি, ল'ৰা ছোৱালীৰ মাজত ইকুৱেলিটি, সেইটো কেতিয়াও পাহৰিব নালাগে কোনেও। তেতিয়াহে গৈ পেলাই এটা ৰিলেশ্যনশ্বিপ ভাল হয়, মজবুত হয়, বহুত দিন থাকে। আৰু কাজিয়া কাৰ নহয়, কাজিয়া চবৰে হয়। সেই বস্তুটো মীমাংসা কেনেকৈ কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ গোটেই লাইফটো, গোটেই জীৱনটো। তো ভাবি লোৱা কথাখিনি, আৰু যিমান পাৰা নিজৰ কথাটো ভালকৈ, কাজিয়া পেচাল কৰি নহয়, পলাইটলি যিমানখিনি পাৰা বুজাবলৈ চেষ্টা কৰা। তুমি কোনটো কৰিব পাৰা, তোমাৰ কোনটো লিমিটেশ্যন, কোনটো কৰিব নোৱাৰা, সেই গোটেইখিনি কথা কৈ দিয়াটোৱে বহুত ভাল কথা। হাই, ইজ অফিচিয়েল জি আৰ অল নিউ হোপ। আপোনালোকৰ যদি কথাখিনি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।